স্বাগতম চৰকাৰী নিউজ চেনেলটোলৈ। আজি ফিল্ম ৰাম জন্মভূমিৰ ট্ৰেইলাৰ লঞ্চ কৰিলে। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বহুতো চৰ্চা আৰু বিবাদৰ সমীক্ষাৰ বাবে এই ফিল্ম বনোৱাৰ প্ৰস্তাৱ ৰাখিছে। অযোধ্যাত 1990 চনত গুলীকাণ্ডৰ ওপৰত নিৰ্ধাৰণ কৰি ৰাম জন্মভূমিৰ এই পোষ্টাৰ আৰু ট্ৰেইলাৰ লঞ্চ কৰিলে। ৱাছিম ৰিজভিৰ দ্বাৰা এই ফিল্ম ডিচেম্বৰত চিনেমাঘৰত দেখিবলৈ পাব। দিল্লীত এই হোটেলত ফিল্মৰ পোষ্টাৰৰ বিষয়ে ৱাছিম ৰিজভিয়ে কয়, ফিল্মত কোনো সমুদায়ৰ বা ধৰ্মীয় অনুষ্ঠানৰ ওপৰত বেয়া প্ৰভাৱ পেলোৱাৰ বাবে এই ফিল্ম বনোৱা নাই। তাত একতা ৰখাৰ বাবে এই ফিল্ম বনোৱা হৈছে। ফিল্ম নিৰ্মাতা আৰু লেখক ৱাছিম ৰিজভি আৰু ৱাছিম ৰিজভিয়ে ফিল্মখনৰ বিভিন্ন কাণ্ডত তেওঁ ভাগ লৈছে। তেখেতে কৈছে 30 অক্টোবৰ 1990 কাৰ্চিবাকত হোৱা গুলীকাণ্ডৰ ওপৰত এই ফিল্ম আধাৰিত হৈছে। ফিল্মত এজন সদানন্দ স্বামী আছে, য'ত ৰিটায়াৰ্ড হোৱাৰ পিছত ৰাম মন্দিৰ নিৰ্মাণত সক্ৰিয় হৈ আছে। ফিল্মত ভিলেন মৌলানা জফৰ খান, তেওঁ পাকিস্তানী এজেণ্ট হয়, য'ত বিদেশী চৰ্তৰ ওপৰত প্ৰতিক্ৰিয়া কৰি আহিছে। তেওঁ মুছলিমসকলক উগ্ৰ কৰি তোলাৰ চেষ্টা কৰিছে। ফিল্মখনত তেওঁ হিন্দু আৰু মুছলিমক বিভেদ কৰাৰ প্ৰচেষ্টা কৰি আহিছে। পিছত মুছলিমসকল পাকিস্তানলৈ যাব লগা হৈছিল। ৱাছিম ৰিজভিয়ে কৈছে যে ৰাম মন্দিৰৰ ওপৰত কোৰ্টত বিচাৰ হৈ থকা সকলো তথ্য এই ফিল্মখনত দেখুওৱা নহ'ব। তাৰ ফলত বহুতো ধৰ্মৰ আৰু বহুত অনিষ্টকৰণ হ'ব পাৰে, ইয়াৰ কাৰণে দিয়া নহ'ল। তেওঁ কৈছে মন্দিৰ ভাঙি মছজিদ বনোৱা হৈছিল ৰাম মন্দিৰ এইটো মছজিদটো, সেইকাৰণে এইবাৰ ৰাম মন্দিৰ বনোৱা হ'ব। কোনো ধৰ্ম বেয়া ভাৱেৰে এই ফিল্ম বনোৱা নাই, তেওঁ কৈছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।